হ্যালো বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল তিলাক টিপস এন্ড হেল্পফুল ব্লগস। বন্ধুসকল, আজি আমি কথা পাতিম খুব এটা ইম্পৰ্টেণ্ট টপিক SSC জিডি বডি 2023। অ'কে, তো ইয়াতে আজি মই নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম, যিহেতু মই 2020-21 বেটছৰ কেণ্ডিডেট SSC জিডি আৰু ফাইনেলি গৈ মেডিকেল পৰ্যন্ত পালোঁ আৰু মেডিকেল দিবলৈও গ'ল। লেকিন সেইমতে মই বেলেগ এটা চাকৰি পোৱাৰ কাৰণে এইটো SSC জিডিটো মই একচেপ্ট নকৰিম, বেলেগ ফালে গুচি যাবলগীয়া হৈছে। ঠিক আছে, তো সেইটো কাৰণে যিখিনি কাম মই কৰিছিলোঁ বা কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইখিনি যদি আপোনালোকক মই জনাই দিওঁ সহজ সৰলভাৱে, তো সেইখিনি যদি আপোনালোকে ফ'ল' আপ কৰে নিশ্চয়ভাৱে আপোনালোকে 2023 আপোনালোকে SSC জিডিত ভৰ্তি হ'ব পাৰিব। অ'কে, তো তাৰ বাবে চাওক SSC জিডিৰ ক্ষেত্ৰত এতিয়া খুবেই কম্পিটিশ্যন বাঢ়ি গৈছে আগতকৈ। অ'কে, এইটো আপোনালোকে মনত থ'ব লাগিব। আৰু লাষ্ট ইয়েৰ আমি প্ৰথম বেচ য'ত নেকি নেগেটিভ মাৰ্কিং আপোনালোকৰ ৰিটাৰ্ণৰ ক্ষেত্ৰত ৰাখি দিছে। অ'কে, তাৰ আগতে কোনো ধৰণৰ অনলাইন এক্সামত আপোনালোকে নেগেটিভ মাৰ্কিং নাছিলে। তো টোটেল ইচ এণ্ড এভৰি কেণ্ডিডেট 100 কুৱেশ্যন আহিছিলে, 100 এটেম্প্ট কৰিছিলে। ঠিক আছে, তো তাৰ বাবে কাট অফ অকণমান নাম্বাৰৰ ক্ষেত্ৰত ওপৰত হৈছিলে বা ওপৰত বহিছিলে বা ওপৰত একচুৱেলি কাট অফখিনি অকণমান ইনক্ৰিজ হৈছিলে। ঠিক আছে, লেকিন এতিয়া কি কৰে, এটা নেগেটিভ মাৰ্কিঙে বহুতখিনি এই বছৰ 2020-21 বহুতখিনি মানে কমাই দিছে। অ'কে, যিহেতু বহুতকেইজন কেণ্ডিডেটে নেগেটিভ মাৰ্কিঙত বহুতকেইটা ধোকা খাইছে বা বহুতকেইটা নম্বৰ নিজৰ হেৰুৱাইছে। তাৰ বাবে কাট অফ অকণমান আপোনালোকে গমেই পাইছে 30, 35, 33 এনেকুৱা ধৰণৰ কাট অফ 100ৰ ভিতৰত গৈছে। অ'কে, ছোৱালীসকলৰ 28, 29। তো সেই বুলি আমি যদি 2023টো আমি যদি 30, 32 বা 35 পাবৰ কাৰণে যদি আমি প্ৰিপেৰেশ্যন কৰোঁ, আপোনালোকে 100% চিলেকশ্যন তাতে নহ'ব। ঠিক আছে, এইবাৰে এনেকুৱা কাট অফ কমি গ'ল, কিন্তু আপোনালোকে মন কৰিব নেক্সট ইয়েৰ তাতকৈ অকণমান কাট অফ আপোনালোকে সলনি দেখিবলৈ পাব। কিয়নো চাওক, যিহেতু ইণ্ডিয়ান আৰ্মিৰ কাৰণে যিকেইটা আমাৰ ভাই বন্ধু প্ৰিপেৰেশ্যন কৰে বা ইণ্ডিয়ান আৰ্মিত যাবৰ কাৰণে, তো তেখেতসকলে এতিয়া অগ্নিবীৰ যিটো স্কিমৰ জৰিয়তে ইণ্ডিয়ান আৰ্মিত ভাৰতীয় সৈনিকক নিযুক্তি দিছে বা আমাৰ ল'ৰা ছোৱালীসকল তাতে লৈছে। তো সেই ক্ষেত্ৰত 4টা বছৰে তেখেতসকলৰ কৰ্মৰাজিৰ বাবে দিছে, নহয় জানো? তো সেইটো কাৰণে বহুতকেইজন ল'ৰা বন্ধু তাতে ছেটিছফাইড নহয় যে 4টা বছৰ জব কৰিবৰ বাবে। তো সেইটো কাৰণে এতিয়া SSC জিডিৰ ভূমিকাটো বাঢ়ি গৈছে বা SSC জিডিৰ গুৰুত্বটো বাঢ়ি গৈছে। ঠিক আছে, বহুতকেইজন ইণ্ডিয়ান আৰ্মি লাভাৰে যোনে নেকি সামৰিক বাহিনীত যোগদান কৰি নিজৰ দেশৰ সেৱাৰ অৰ্থে বা যিটো সপোনৰ পোচাকযোৰৰ কাৰণে তেখেতসকলে সপোন ছেট কৰি লৈছিলে, সেইকেইজন সমূহ ল'ৰা এতিয়া SSC জিডিৰ ফালে ঢাপলি মেলিছে। ঠিক আছে, তো সেইটো এটা মেইন পইণ্ট যে দৰাচলতে অকণমান এইবাৰৰ তুলনাত 2023 কাট অফ অকণমান বাঢ়ি যাব। ঠিক আছে, লেকিন ইমানো বাঢ়ি নাযায়, কিয়নো নেগেটিভ মাৰ্কিং থাকিব আৰু SSC জিডিৰ এক্সাম পেটাৰ্ণটো অকণমান টাফে হয় বাকীকেইটা ইণ্ডিয়ান আৰ্মিৰ ৰিটাৰ্ণ হওক বা বাকীকেইটা এক্সামৰ তুলনাত। ঠিক আছে, সেইটো কাৰণে আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। আৰু এটলিষ্ট আমাৰ অসমৰ কাট অফ 45ৰ পৰা বিল' কেতিয়াবা নহয়, কিন্তু হৈ যাবও পাৰে। তো মোটামুটি আমি 50 যদি আমি 100 নম্বৰৰ কুৱেশ্যনত, ঠিক আছে, যিহেতু আপোনালোকে 100 নম্বৰৰ 100টা কুৱেশ্যন আহিব তাতে, আপোনালোকে অনলাইন যেতিয়া CBD এক্সাম দিব, তাতে আপোনালোকে যদি 50 এটা মাৰ্কছ আপোনালোকে কেৰি কৰি লৈ আনে, আপুনি যদি 50 মাৰ্কছ এটা পাবলৈ সক্ষম হয়, ল'ৰা হওক ছোৱালী হওক, তেন্তে আপোনালোকে যিকোনো এটা চাকৰি পোৱাটো কনফাৰ্ম। ঠিক আছে, আৰু যদি আপোনালোকে 55 মান আপোনালোকে উঠাব পাৰে, তেন্তে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ অসমৰ কেণ্ডিডেট এজনে পোৱাটো খুবেই চান্সেছ থাকে। আৰু যিহেতু এইবাৰ SSC জিডিৰ ক্ষেত্ৰত কি হৈছিলে, বহুতকেইজন বাহিৰৰ কেণ্ডিডেট আছিলে, তাৰ বাবে আমি বহুতখিনি ভূমিকা লৈছিলোঁ। ঠিক আছে, আমি মিলি সকলোৱে CMক এপ্লিকেশ্যন দিছিলোঁ, DGPক দিছিলোঁ। তো বিভিন্ন ধৰণে আমি এয়াৰৰ যিখিনি আমাৰ SSC বৰ্ডৰ বিভিন্নখিনি অফিচত আমি যে কৈছিলোঁ যে এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ আছে, আপোনালোকে চকু দিব লাগে। তো সেইটো ক্ষেত্ৰতে চাগে এইবাৰ নিশ্চয়কৈ বহুত ধুনীয়াকৈ SSC জিডিৰ লাষ্ট ষ্টেপ মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। ঠিক আছে, বহুতকেইজন বাহিৰৰ কেণ্ডিডেট আছিলে, তেখেতসকলৰ ডকুমেণ্ট ভালদৰে চেক কৰিছে আৰু ফাইনেলি ছাছপেক্টেড বুলি তেখেতসকলক ডকুমেণ্টত লিখি পঠিয়াই দিছে আকৌ ৰিচেক কৰাবৰ কাৰণে। ঠিক আছে, তো এনেকুৱা ধৰণৰ ইফালে গুৱাহাটী ধৰি লওক আপোনালোকৰ 9 মাইলতে হওক বা ITBP চেণ্টাৰতে হওক বহুতকেইজন বাহিৰৰ কেণ্ডিডেট এনেকৈ ধৰি পুলিচক গতাই দিছে। তো সেইবোৰ পচিবল কেলৈ হৈছে, যিকোনো আমি আছিলোঁ যে সেইটোৰ কাৰণে কেণ্ডিডেট আৰু আমি এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাৰ বাবে সেনেকুৱা ধৰণৰ কণ্ডিশ্যন এটা ক্ৰিয়েট হৈ গ'ল। তাৰ বাবে বাহিৰৰ পৰা যিকেইজন কেণ্ডিডেট আহি আমাৰ অসমৰ SSC জিডি ভৰ্তিত তেখেতসকলে সৰহকৈ নম্বৰ আনি, ঠিক আছে, ভৰ্তি হ'ম বুলি ভাবিছিলে ফেক ডকুমেণ্টৰ সহায়ৰে, এইবাৰৰ পৰা অকণমান হ'লে খামোচ হ'ব। ঠিক আছে, তেখেতসকলে 2023ত আহিবলৈ অকণমান হ'লে ভয় কৰিব, হয়তো 2-এজন আহিব পাৰে, লেকিন নিশ্চয়কৈ ভয় কৰিব। ঠিক আছে, তো এইটো এটা মেইন পইণ্ট য'ত নেকি আপোনালোকৰ কাট অফ অকণমান যে এটা ধিমিক ধামাক এটা গতিত মানে থকাটো। ঠিক আছে, তো এতিয়া মেইন পইণ্টত আহোঁ আমি যে কেনেদৰে পঢ়িলে আমি SSC জিডি প্ৰথম দানতে আমি ক্লিয়াৰ কৰিব পাৰোঁ বা ভৰ্তি হ'ব পাৰোঁ। ঠিক আছে, চ' SSC জিডিৰ চিলেবাছ একেবাৰে সহজ সৰল। অ'কে, আপোনালোকৰ 4টা পাৰ্টৰ পৰা আহিব আৰু 100 মাৰ্কৰ কুৱেশ্যন থাকিব। ঠিক আছে, আৰু প্ৰতিটো পাৰ্টৰ পৰা 25 নম্বৰকৈ আহিব। অ'কে, মেথছ আহিব 25 মাৰ্কছ, GK আহিব 25 মাৰ্কছ, ৰিজনিং আহিব 25 মাৰ্কছ, এণ্ড
ইংলিছ গ্ৰামাৰ ইয়া হিন্দী গ্ৰামাৰ আহিব 25 মাৰ্কছ ঠিক আছে তো তাৰ বাবে মই বিনম্ৰতাৰে আপোনালোকৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা এটা কথা কওঁ যদি আপোনালোকে এছএছচি জিডিত এটা ধুনীয়া মাৰ্ক আনিব আছে যোনটো মাৰ্কে নেকি আপোনাক ফিজিকেল মেডিকেলৰ পৰা লৈ লৈ ফাইনেল সিলেকশন পৰ্যন্ত নিব পাৰে তো তাৰ বাবে আপোনালোকে প্ৰথমে আপোনালোকে ৰিজনিং আৰু হিন্দী গ্ৰামাৰটো আপোনালোকে ক্লিয়াৰ কৰিব লাগিব ঠিক আছে আপোনালোকে মাৰ্কেটত উপলব্ধ যিকোনো এছএছচি জিডিৰ ভাল এখন দুখন কিতাপ লৈ লওক তাৰ পৰা আপোনালোকে ৰিজনিংটো কমপ্লিট কৰক ঠিক আছে ৰিজনিং আমি ক্লিয়াৰ কৰিবৰ কাৰণে বহুত কেইটা এতিয়া জনপ্ৰিয় ইউটিউবত বহুত কেইটা চেনেল আছে তাৰ মাধ্যমেৰে আপোনালোকে ৰিজনিংটো এক্সামৰ আগতে আপোনালোকে কমপ্লিট কৰি ৰাখক সিলেবাস অনুযায়ী ঠিক আছে ৰিজনিং 25 মাৰ্কছ আহিব আৰু হিন্দী গ্ৰামাৰ যিসকলে কৰিব বিচাৰে যিসকলে ইংলিছ গ্ৰামাৰ কৰিব বিচাৰে গ্ৰামাৰটো কমপ্লিট কৰি ৰাখক ওকে কিন্তু মেথছ আৰু জিকে লেভেলটো এছএছচি যদি অকমান টাফে থাকে গোটেইকেইটাই টাফ থাকে একচুৱেলি যদি আমি মেথছৰ ক্ষেত্ৰত আমাৰ অসমৰ বহুত কেইজন একচুৱেলি ল'ৰা ছোৱালী মেথছত অকমান উইক দেখা যায় ঠিক আছে তো সেইটো কাৰণে মেথছত তেখেতসকলৰ যিমানে আমি যদি কষ্ট নকৰোঁ অকমান হ'লে নম্বৰ আমি বেলেগ এটা ছাবজেক্টতকৈ মেথছত অকমান আমি কমকৈ মাৰ্ক আনিবলৈ সক্ষম হয় সেইটো কাৰণে আমি কি কৰিব লাগিব এছএছচি যদি ভৰ্তি হ'বৰ কাৰণে এটা চিম্পল টিপছ আপোনালোকে হিন্দী গ্ৰামাৰ বা ইংলিছ গ্ৰামাৰ আৰু ৰিজনিং আপোনালোকে ফুল্লি কমপ্লিট কৰিব লাগিব যাতে আপোনালোকে 25 50 ভিতৰত তাতে যাতে আপোনালোকে এটলিষ্ট 15 30 ইয়া 20 যদি আনিব পাৰে 40 চকচোন আপোনালোকৰ সিলেকশন ওচৰলৈ মাৰ্কিং লৈয়ে গৈছে ঠিক আছে আৰু জিকেৰ ক্ষেত্ৰত একচুৱেলি কি হয় জিকে এছএছচি জিডি ক্ষেত্ৰত জোৰটোৰ পৰা কুৱেশ্যন দি দিয়ে ঠিক আছে আমি বহুত কেইটা বুক পঢ়ো ওকে ফাইনেলি লাষ্ট ইয়াৰ মই এছএছচি জিডি কেণ্ডিডেট আছিলোঁ আৰু যিকেইটা বুক লৈছিলোঁ আপোনালোকে শুনি আছে এটলিষ্ট মই 20খনমান কিতাপ লৈছিলোঁ ঠিক আছে ইউটিউব চাওঁ যোনে ভাল ভাল বুকছ বুলি কয় যে গাইড দিয়ে আগতে ভৰ্তি হোৱা জোৱানসকলে এইটো বুক সেইটো বুক মই প্ৰতিটো বুকে লৈ আনিছিলোঁ মানে বুকৰ এটা ভাণ্ডাৰ কৰি দিছিলোঁ আৰু গোটেইকেইটা বুকে পঢ়ি গৈছিলোঁ ঠিক আছে যিহেতু মোৰ এছএছচি জিডিৰ ভৰ্তি হোৱাটো ডাঙৰ সপোন আছিলে তথাপিও মই জিকে যিমানখিনি কুৱেশ্যন একচুৱেলি মাইণ্ডত ৰাখি গৈছিলোঁ বা মেমৰি কৰি লৈছিলোঁ বা মনত ৰাখিছিলোঁ কিন্তু তাৰ পৰা খুব কম সংখ্যকে তাতে কমন কৰিছে ঠিক আছে তো সেইটো কাৰণে জিকেৰ ক্ষেত্ৰত আপোনালোকেও ঠগ খাব কিয়নো জিকে একেবাৰে নতুন কুৱেশ্যন জোৰে তোৰে পৰা কাটি দিয়ে যিহেতু জিকে এটা পৰীক্ষাটো যথেষ্ট বিশাল নহয় জানো তো জেনেৰেল নলেজ জোৰে তোৰে যিকোনো আহিব পাৰে তো আমি কেইটামান বুকতে যদি আমি সোমাই যাওঁ যে আমি ভাবোঁ যে এই বুকৰে পৰা আহিব সেই চেনেলত কোৱা কুৱেশ্যনকেইটা আহিব তেন্তে আমি ঠগ খাম ঠিক আছে সেইটো কাৰণে মই আকৌ কৈছোঁ আপোনালোকে জিকেত আপোনালোকে সময় কম দিব বুলি মই এইটো কাৰণে কৈছোঁ যে আপোনালোকে জিকে পৰা কুৱেশ্যন ইমান কমন কৰাৰ চান্সেছ নাথাকে ঠিক আছে আপোনালোকে খুব বেছি 25ৰ ভিতৰত 5 4 এবাৰ কি হৈছে আমাৰ ডেকা বন্ধুসকলে 2 1 1 2 এনেকৈ পাইছে 25ত জিকে ইমানে টাফ আহিছিলে আৰু মই বহুত বেছি পোৱা নাই 3 পইণ্ট সামথিঙে পাইছিলোঁ 25ত চব কিন্তু মাৰ্কিং ভাল আছিলে এটাৰ কাৰণে যে হিন্দী গ্ৰামাৰ আৰু ৰিজনিং ঠিক আছে আৰু মেথছত অকমান ঠিক আছে তো সেইটো কাৰণে কৈছোঁ জিকেৰ যথেষ্ট পৰীক্ষাৰ বিশাল আপোনালোকে জিকেৰ ভৰসাত নবহিব যদি জিকে আপোনালোকে ধুমধাম কিতাপ মুখস্থ কৰি দিয়ে হয়তো আপোনালোকে সিলেকশ্যনৰ পৰা দূৰত থাকিব অন্যথা মেডিকেল পৰ্যন্ত নাযাব পাৰে আপুনি কাট অফ ইমানে আপুনি কাট অফত আপোনাৰ মাৰ্কিং নোসোমাবই ঠিক আছে তো জিকে আপোনালোকে পঢ়িব লাগিব কিন্তু আপোনালোকে এটা কম পৰিসৰত পঢ়ক জিকেৰ পৰা আপোনালোকে মেথছ ক্লিয়াৰ কৰক ৰিজনিং ক্লিয়াৰ কৰক আৰু হিন্দী গ্ৰামাৰ ক্লিয়াৰ কৰক ওকে তাৰপৰা নেক্সট আহিলে মেথছৰ কথা মেথছ আপোনালোকে ভালদৰে কৰক আৰু সিলেবাছ ফ'ল' আপ কৰক যিহেতু 25টা মেথছ আহে 25ৰ পিছত যদি আপোনালোকে 7ৰ পৰা 8 নম্বৰো আনিব পাৰে সেয়া আপোনালোকৰ সিলেকশ্যনৰ ক্ষেত্ৰত বহুত কেইটা হেল্প কৰিব ওকে এইটো কথা আপোনালোকে ধ্যান দিব মই আকৌ কৈ দিছোঁ ৰিজনিঙত আপোনালোকে ধ্যান দিব ওকে ৰিজনিঙত আপোনালোকে যিমান পাৰে সৰহকৈ নম্বৰ আনিবলৈ চেষ্টা কৰিব আৰু ইংলিছ গ্ৰামাৰ বা হিন্দী গ্ৰামাৰ একচুৱেলি আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বেছিভাগে হিন্দী চইচ কৰে ঠিক আছে তো হিন্দী গ্ৰামাৰ ক্লিয়াৰ কৰিব ওকে নেক্সট আপোনালোকে জিকে পঢ়িব জিকে নপঢ়িব কোৱা নাই কিন্তু আপোনালোকে জিকেৰ ভৰসাত নবহিব হয়তো কমন নপৰিব পাৰে আৰু সেইটো আপোনালোকক ঠগন দিব পাৰে ওকে আৰু লাষ্ট আপোনালোকে মেথছটো আপোনালোকে যিমান পাৰে ক্লিয়াৰ কৰিব আৰু অকমান মেথছৰ লেভেল আৰু জিকে লেভেলটো অকমান টাফে আহে বাকীকেইটা এক্সামতকৈ ঠিক আছে আৰু যদি আপুনি মই কোৱাৰ নিচিনাকৈ আপোনালোকে এনেদৰে ধ্যান দিয়ে ৰিজনিং আৰু একচুৱেলি হিন্দী গ্ৰামাৰৰ ক্ষেত্ৰত আপোনালোকে তাৰ পৰাই সিলেকশ্যন হৈ যাব চাওকচোন 50 মাৰ্কিঙৰ 50 মাৰ্কছত দুটা ছাবজেক্টৰ পৰা আহে তাতে যদি আপোনালোকে 20 কৰি দিয়ে তো 40 হৈ গ'লে আপোনালোকৰ বহুতখিনি সিলেকশ্যন ওচৰত পাই যায় আৰু ইফালৰ পৰা যদি আপুনি 5 লৈ আনে দুটা পাৰ্টছৰ পৰা তেন্তে 10 নম্বৰ মানে টোটেল 50 মাৰ্কছ আপুনি 100% আপুনি এছএছচি জিডি যিমানে টাফ পেপাৰ নহওক যিমানে যি নহওক যিমানে কম্পিটিশ্যন হওক 100% আপুনি সিলেকশ্যন হ'ব পাৰিব ওকে এইটো মোৰ পাৰ্চনেল যিটো এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিলোঁ ঠিক আছে আৰু আপুনি এনেদৰে এটা প্ৰিপাৰেশ্যন কৰক যিহেতু 56,000 সামথিং ভেকেঞ্চি অলৰেডি আউট হৈ গ'ল নহয় জানো আপোনালোকে ডিচেম্বৰৰ পৰা এতিয়া ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে মাৰ্চত 100% এক্সাম হ'বই ঠিক আছে তো মাৰ্চত এক্সাম হ'ব আপোনালোকে এপ্ৰিল মে'ত আপোনালোকৰ ৰিজাল্ট দিব জুনৰ পৰা আপোনালোকৰ ফিজিকেলি ষ্টাৰ্ট হ'ব ঠিক আছে তো এনেদৰে একচুৱেলি এছএছচি প্ৰতিটো বছৰ ভৰ্তি আহি থাকে তো মই আকৌ কৈছোঁ
অগ্নিবীৰৰ কাৰণে এইবাৰৰ পৰা এছএছচি জিডিৰ অকণমান ভূমিকাটো বাঢ়ি গৈছে বা গুৰুত্বটো বাঢ়ি গৈছে ঠিক আছে য'ত নেকি তাতে 4 বছৰৰ ছাৰ্ভিচ টাইমটো কৰি দিয়াৰ বাবে তাৰ পৰা সৰহসংখ্যক ল'ৰা ছোৱালী এতিয়া আকৌ এছএছচি জিডিৰ ফালে ঢাপলি মেলিব কিয়নো ইয়াতে আপোনালোকৰ লাইফটো চিকিউৰ থাকিব আৰু 60 বছৰলৈকে আপোনালোকে নিজৰ চাকৰিটো কৰিব পাৰিব ঠিক আছে তো মই ল'ৰা ছোৱালী উভয়কে কৈছোঁ আৰু ল'ৰাতকৈ ছোৱালীৰ ক্ষেত্ৰত কাটটো অকণমান 5-10ৰ হেৰফেৰ থকা দেখা যায় ঠিক আছে তো তথাপি সেইটো আপোনালোকে যে আমাৰ ল'ৰাতকৈ যে বহুতখিনি কমে যাব বুলি বিশ্বাসত নাথাকিব ল'ৰাৰ লগতে সমানে কম্পিটিশ্যন লাগিবলৈ চেষ্টা কৰক 100% আপুনি 100 নম্বৰ মাৰ্কছত 50 আপুনি আনক আৰু 100% আপুনি সিলেকশন হ'ব ঠিক আছে তো আজি ইমানখিনি কথা কৈছোঁ আৰু যদি কোনোবা দেখা বন্ধুসকল চেনেলটো প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি থব যাতে আহিবলগীয়া সময়ত আমাৰ ফালৰ পৰা আপোনালোকে যিকোনো হেল্প যিখিনি সময় পাওঁ আমি আপোনালোকৰ কাৰণে ইনফৰমেশ্যন শ্বেয়াৰ কৰি থাকিম ফিজিকেলৰ ইনফৰমেশ্যন পাব মেডিকেলৰ পাব ঠিক আছে আৰু যেহেতু মই পুলিচত নতুনকৈ ভৰ্তি হৈছোঁ পুলিচৰ ট্ৰেইনিংসমূহ পাব আৰু আহিবলগীয়া সময়ত আপোনালোকে পুলিচৰতো যদি আপোনালোকে ৰেলীত যোগদান কৰিব বিচাৰে বা পুলিচত ভৰ্তি হ'ব বিচাৰে তো কেনেদৰে কি কৰিব লাগিব সেইসমূহ ডিটেইলছ আপোনালোকে পাব ঠিক আছে তাৰ বাবে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব আৰু যদি ভিডিঅ'টো কিবা এটা ইনফৰমেটিভ বা কিবা এটা দৰকাৰী যেন পাইছে তো লগৰ সমনীয়াকো শ্বেয়াৰ কৰি দিব যিসকলে এছএছচি জিডি 2023 কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু 100% এই ভিডিঅ'টো ফ'ল' আপ কৰক আপোনালোকে সিলেকশন হ'ব পাৰিব কিয়নো নিজৰ ফাইনেল এক্সপিৰিয়েঞ্চ চক যেতিয়া কি হৈ যায় আমি এক্সাম দিব যাওঁ বহুত কেইজন ল'ৰা যাওঁ আৰু লেকিন থাকি আমি মেডিকেল পৰ্যন্ত বহুত কম সংখ্যক পাওঁ 1:3 ঠিক আছে তো ফাইনেলি মোৰ নামো মেডিকেললৈকে গ'ল কিন্তু মই তাতে পুলিচৰ চাকৰি হৈ যোৱাৰ কাৰণে এছএছচিটো মই কেনসেল কৰি দিলোঁ মেডিকেল দিবও ক'লোঁ প্ৰথম দিনা এটেণ্ড থাকিলোঁ তাৰ পৰা এটেণ্ড থাকিব মন নগ'ল যিহেতু বেলেগ এটা চাকৰি হৈ গ'ল ঠিক আছে তো আপোনালোকক মই বিচাৰোঁ মোৰ দৰে একচুৱেলি গোটেইখিনি আপোনালোকে প্ৰচেছ ক্লিয়াৰ কৰি ফাইনেল মেৰিট পৰ্যন্ত আপোনাৰো নাম যোগ তাৰ বাবে মই টিপছটো দিছোঁ আপোনালোকে ফ'ল' আপ কৰিব আজিৰে পৰা আপোনালোকে এখন দুখন কিতাপ কিনি আপোনালোকে হিন্দী গ্ৰামাৰ আৰু ৰিজনিংটো ক্লিয়াৰ কৰি দিয়ক ঠিক আছে তাৰ পৰা বাকী থকা সময় আপোনালোকে মেথছ আৰু জিকেট পঢ়ক আৰু জিকেট ইমান ভৰসা নকৰিব যিহেতু জিকেট কুৱেশ্যন কামান নপৰে আৰু বহুতকেইটা ল'ৰা তাতে কান্দি যায় ইমান বোলে জিকে পঢ়িলোঁ 2 নম্বৰহে পালোঁ 25 ভিতৰত ঠিক আছে তো যাতে সেইটো কৰিবলগীয়া নহয় সেইটো কাৰণে আপোনালোকে সময় থাকোঁতে উচিতভাৱে অকণমান চালাক বুদ্ধি লগাই আপোনালোকে আগবাঢ়ি যাওক ঠিক আছে ভিডিঅ'টো কেনেকুৱা পালে জনাব আজিলৈ সামৰিছোঁ ধন্যবাদ